তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন আপডেট লৈ আহিছো আৰু এইটোৰ বিষয়ৰ ওপৰত মোক বহুতে কমেন্ট কৰি আছে, দাদা এইটোৰ ওপৰত এটা ভিডিঅ' লাগে। তো কি আপডেট, নতুন আপডেট লৈ আহিছো, তোমালোকক সেইটো আপডেট জনাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকিবা আৰু তেতিয়াহে কথাবোৰ ভালদৰে বুজিব পাৰিবা আৰু এইটো ভিডিঅ' চাই তোমালোকে অলপ মটিভেট হ'ব পাৰিবা আৰু কথাবোৰ বা ডিটেইলছবোৰ ভালদৰে আপডেটবোৰ ভালদৰে জানিব পাৰিবা। আজিৰ নতুন আপডেটটো এইটোৱে হ'ল, বহুতে হয়তো এইটো কথা জানে আৰু বহুতে হয়তো নাজানে। তো বহুতে মোক কমেন্ট কৰি আছে, দাদা আমাক 10 নম্বৰটো যি দিয়াৰ কথা আছিলে সেই 10 নম্বৰটো কেতিয়া দিব, সেই 10 নম্বৰটো কেতিয়া এড হ'ব, তো ফিজিকেলত এড হ'ব না, ৰিটেনত এড হ'ব নে ফাইভাৰত এড হ'ব নে টোটেল কাটঅফত এড হ'ব। তো সকলোখিনি তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু হাই ছেকেণ্ডাৰী পাছ কৰিলে কিমান নম্বৰ পায় আৰু মেট্ৰিক পাছত ফাৰ্ষ্ট ডিভিজন পালে, ষ্টাৰ মাৰ্ক পালে কিমান নম্বৰ এক্সট্ৰা কৰি দিয়া হয় এবি ইউবিত, এপিআৰত বা অন্যান্য ধৰণৰ পষ্টখিনি যিখিনি অলৰেডি ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, ৰিটেনটো সমাপ্ত হৈ গ'ল, এতিয়া ভাইভা হ'বলৈ গৈছে, সেইখিনি পষ্টত ক'ত কিমান নম্বৰ এক্সট্ৰা কৰি দিয়া হয়। তো সেইখিনি বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছো আৰু তোমালোকক আমি সঠিক আপডেটটো দিবলৈ চেষ্টা কৰিম। এই 10 নম্বৰটো কেনেকৈ আহে, ক'ৰ পৰা আহে আৰু কেতিয়া এড হয় আৰু কেতিয়া এড হলে তোমালোকৰ নিজৰ কাৰণে ফাইদা হয়। তো সকলোখিনি তথ্য তোমালোকক জনাবলৈ চেষ্টা কৰিম, তোমালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো লৈ ভালদৰে চাই থাকক। তো বন্ধু বান্ধৱীসকল, তোমালোকে গমেই পাইছা চাগে ইতিমধ্যে আমাৰ বাজেটত উত্থাপন হৈছে 10 নম্বৰটো এক্সট্ৰা কৰি দিয়াৰ কথাটো। তো কোনসকলে 10 নম্বৰটো পাব এক্সট্ৰা কৰি, তো সেইখিনি কথা পাতিবলৈ আমি চেষ্টা কৰিম। তো যিটো বাজেটত উত্থাপন হৈছে, আমাৰ যিখন বাজেট আছিলে সেইখন বাজেটত উত্থাপন কৰিছিলে 10 নম্বৰটো যিসকলৰ ঘৰত চাকৰি নাই, তো তেখেতসকলক এই 10 নম্বৰটো দিয়াৰ কথাটো চিন্তা চৰ্চা কৰিছিলে। তো কিমান দূৰ সম্ভৱ, কিমান দূৰ সঁচা, কিমান দূৰ মিছা সেইটো আমি নাজানো, সেইটো আমাৰ হাতত নাই। জাষ্ট আমি কথাবোৰ ক'বহে পাৰিম 10 নম্বৰটো দিয়াৰ কথা আছিলে আৰু কেতিয়া 10 নম্বৰটো দিব আৰু দিয়াৰ পিছত কেতিয়া 10 নম্বৰটো এড হ'ব আৰু হাই ছেকেণ্ডাৰী পাছত ষ্টাৰ মাৰ্ক পালে কিমান নম্বৰ আছে সেইখিনিও লগতে তোমালোকক ক'বলৈ চেষ্টা কৰিম। তো যিখিনি 10 নম্বৰ দিয়াৰ কথা আছিলে সেই 10 নম্বৰটো যদিহে তোমালোকক দিয়ে, তো তেতিয়াহ'লে এতিয়া কেতিয়া এড হ'ব সেই 10 নম্বৰটো। তো তোমালোকে চোৱা, এইটো 10 নম্বৰ যেতিয়া চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব তেতিয়া তোমালোকৰ ফিজিকেলত কাউণ্ট নহয় আৰু ৰিটাৰ্ণতো কাউণ্ট নহয় আৰু ফাইভাৰতো কাউণ্ট নহয়। তো কেতিয়া এড হ'ব, তো কথাটো হ'ল যে এনেকুৱা, যেতিয়া তোমালোকৰ ফাইনেল কাট অফ ওলাব তেতিয়া তোমালোকৰ সেই 10 নম্বৰটো দি দিয়া হ'ব। কিন্তু সেই 10 নম্বৰটোৱে সকলোৱে নাপাব, যিটো ৰুল আছিলে সেই ৰুল মতে ফলো কৰা হ'ব, সেই ৰুল মতেহে দি দিয়া হ'ব। কিন্তু সেই 10 নম্বৰটো সকলোৱে নাপাব, কিন্তু মেট্ৰিক পাছত ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ মাৰ্ক পালে সেইখিনি নম্বৰখিনি সকলোৱে পাব। এতিয়া মেট্ৰিক পাছত ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ মাৰ্ক পালে কিমান নম্বৰ আছে সেইখিনি তোমালোকক তথ্য দিবলৈ চেষ্টা কৰিম। তো যোৱাবাৰৰ তথ্য মতে হাই ছেকেণ্ডাৰী পাছ কৰিলে যদিহে তোমাৰ 60 মাৰ্ক আছে তেতিয়াহ'লে 2 নম্বৰ দিয়া হ'ব বুলি কৈছিলে আৰু বহুতে 2 নম্বৰটো পাইছিলে। আৰু ষ্টাৰ মাৰ্ক পালে মানে 75 থাকিলে তোমাৰ লোকৰ, তেতিয়াহ'লে তোমালোকক 5 মাৰ্ক দি দিয়া হ'ব। তেতিয়াহ'লে সেই যিসকলৰ ফাৰ্ষ্ট ডিভিজন আৰু ষ্টাৰ মাৰ্ক থাকিব, তো সেইখিনি নম্বৰ সকলোৱে পাব যিসকলৰ আছে। আৰু যিসকলৰ খিনি 10 নম্বৰটো দিয়াৰ কথা আছিল যিটো, সেই 10 নম্বৰটো কিন্তু সকলোৱে নাপাব। আৰু যিসকলৰ NCC আছে, NCC থকা সকলোৰে ABC, তো তেওঁলোকে নম্বৰখিনি পাব। নিজৰ নিজৰ যাৰ যিখিনি কোৱালিফিকেশ্যন আছে সেইমতে নিজৰ নিজৰ নম্বৰখিনি পাই যাব। কিন্তু চৰকাৰৰ ফালৰ পৰা যিটো 10 নম্বৰ দিয়াৰ কথা আছিলে, কিন্তু সেই 10 নম্বৰটো সকলোৱে নাপাব। কিন্তু এইখিনি নম্বৰ যিসকলৰ ফাৰ্ষ্ট ডিভিজন, ষ্টাৰ মাৰ্ক বা NCC অন্যান্য ধৰণৰ ডকুমেণ্ট আছে বা চাৰ্টিফিকেট আছে এক্সট্ৰা কৰি, সেইখিনি নম্বৰো কিন্তু ফাইনেল কাট অফতহে এড হ'ব। তো এতিয়া কথাটো হ'ল যে বহুতে এইটো কমেণ্ট কৰি আছিলে আমাক 10 নম্বৰটো কেতিয়া দিয়া হ'ব। তো তোমালোকক এইটো আপডেট দিবলৈ চেষ্টা কৰিলো আৰু তোমালোকৰ এইটো কুৱেশ্যন বা এইটো ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো। তো আমি যিমানখিনি পাৰো সিমানখিনি তোমালোকক চেষ্টা কৰিম, তোমালোকৰ কুৱেশ্যনবোৰ তোমালোকে কৰি থাকা আৰু তোমালোকৰ কুৱেশ্যনৰ এনচাৰবোৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া ভাইভা কেতিয়া হ'ব বহুতে কমেণ্ট কৰি আছে। তো ভাইভা আমাৰ মতে হয়তো অহা মাহৰ
শেষৰ ফালে বা নেক্সট মাহৰ শেষৰ ফালে ভাইভাটো পাতিবলৈ গৈ আছে। তো ভাইভাটো পাতিবলৈ যি গতিকে গৈ আছে, এইটো মাহৰ শেষৰ ফালে হয়তো ৰিটাৰ্ণৰ কাট অফটো ওলাব পাৰে। তো ৰিটাৰ্ণৰ কাট অফটো ওলালে তোমালোকে সেইফালে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সময় নাপাবা। তো এতিয়াৰ পৰা তোমালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰা আৰু ডিচিপ্লিনত থাকিবলৈ চেষ্টা কৰা আৰু নিজকে অলপ ডিচিপ্লিনটো মেইনটেইন কৰিবলৈ চেষ্টা কৰা আৰু তোমালোকে অলপ ধ্যান দিয়া ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তো তাৰ ওপৰত আমি বহু ভিডিঅ' বনাই লৈ আহিম, তোমালোকে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব। যেতিয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড দিওঁ আপোনালোকে তেতিয়া লগে ভিডিঅ'সমূহ পাব পাৰিবা আৰু চাব পাৰিবা, চাই আপোনালোকে অলপ মটিভেশ্যন হ'ব পাৰিবা। তো বন্ধু বান্ধৱীসকল, মোক বহুতে কমেন্ট কৰি আছে দাদা ফাইনেল কাট অফত সিলেকশ্যন পাবলৈ হলে আৰু কিহৰ নম্বৰখিনি এড হয়। তো সেইটো প্ৰশ্নৰ উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিম, সেইটো ডাউট তোমালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো ফাইনেল কাট অফত যেতিয়া তোমালোকে সিলেকশ্যন হবা, তো প্ৰথমতে আহিল ফিজিকেলৰ নম্বৰটো চোৱা হ'ব, ৰিটাৰ্ণৰ নম্বৰটো চোৱা হ'ব আৰু ভাইভাৰ নম্বৰটো চোৱা হ'ব আৰু যিসকলৰ এক্সট্ৰা মাৰ্ক আছে সেইখিনিও এড কৰা হ'ব। তো এইটো নহয় যে ৰিটাৰ্ণটো বেয়া কৰিলে ভাইভা টেষ্ট দিব নাপালে তোমালোকৰ ফিজিকেলত বেছি নম্বৰ থাকিলে তো সেনেকুৱা নহ'ব। তো তোমালোকে কন্টিনিউ ষ্টেপ বাই ষ্টেপ পাৰ হৈ থাকিব লাগিব। তোমালোকে ফিজিকেলত পাছ কৰি ৰিটাৰ্ণটো দিব লাগিব, ৰিটাৰ্ণটোত পাছ কৰি তোমালোকে ভাইভাটো দিব লাগিব, ভাইভাটোত পাছ কৰি তোমালোকে ফাইনেল কাট অফত এটা ওলাব তোমালোকৰ কাৰণে। সেই তেতিয়াহে তোমালোকৰ চোৱা হ'ব ভাইভাত কিমান পালা, ৰিটাৰ্ণত কিমান পালা আৰু ফিজিকেলত কিমান পালা আৰু তোমাৰ এক্সট্ৰা মাৰ্ক কিমান আছে। তো সেইখিনি গোটেইখিনি টোটেল মাৰ্কটো হিচাপ কৰি এটা কাট অফ ওলাব। সেই কাট অফৰ ভিত্তিতহে তোমালোকে নিজে সিলেকশ্যন পাব পাৰিবা। হয়তো কিছুমান বন্ধু বান্ধৱীয়ে অলপ নম্বৰৰ কাৰণে লাষ্ট পৰ্যায়ত বা লাষ্ট ফাইনেল কাট অফত সিলেকশ্যন নাপাবও পাৰে। তো সেইটো বাবে তোমালোকক এইটো কথাই ক'ব বিচাৰি আছো, বাৰে মটিভেশ্যন দিবলৈ চেষ্টা কৰি আছো, তোমালোকে ভাইভাত গুৰুত্ব দিয়া, ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন এতিয়াৰে পৰা কৰি থাকা। কাৰণ ভাইভা দিবলৈ যোৱাৰ সময়ত তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সময় নাপাবা। তো হাতত যিহেতু সময় আছে তোমালোকৰ এতিয়াৰে পৰা, তো ভাইভাৰ ডেট সিদ্ধান্ত হোৱাই নাই, এতিয়াৰে পৰা তোমালোকে যদি ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকা তেতিয়াহ'লে তোমালোকে ভাইভাত ভাল এটা নম্বৰ তোলাই ফাইনেল কাট অফত অলপ সিলেকশ্যন পোৱাটো অলপ সহজ হ'ব বা ফাইনেল কাট অফত তোমালোকে সিলেকশ্যন পোৱাটো নিশ্চিন্ত থাকিব পাৰিবা। তো বন্ধু বান্ধৱীসকল, তোমালোকৰ যিখিনি কমেন্ট আছিলে সেই কমেন্টত যিখিনি প্ৰশ্ন আছিলে তাৰে প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক দিবলৈ চেষ্টা কৰিলো আৰু উত্তৰৰ সহায়তে তোমালোকক কথাবোৰ বুজাবলৈ চেষ্টা কৰিলো। আই হোপ তোমালোকে ভালদৰে বুজি পালা, তোমালোকৰ ডাউটটো ক্লিয়াৰ হ'ল। আৰু তোমালোকৰ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে আমালৈ কমেন্ট কৰক, আমি সেই উত্তৰৰ সহায়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ চেষ্টা কৰিম, তোমালোকে যাতে এইবাৰ নিজৰ কষ্টৰ ফলটো ল'ব পাৰা বা আনিব পাৰা সেইটো আমি বিচাৰো বা সেইটো আমি আশা কৰো। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।